কেনে আছে সকলোৱে ভালে তো মই ভাল আছো তো বৰ্তমান মই যাম আমাৰ পাছনে যোনটো ঘৰ আছে তো সেইটো ঘৰত মান যাম এতে বেছিভাগ মন ভাল লগা নাই মানে অকলে থাকিব লাগিব তো অলপমান নদী দেখি আহো মানে নদীখন বহুতে পানী বাঢ়িছে না অসমত বানপানী বহুতে হয় তো ব্লগ আমি অলপ আমাৰ সেইটো ঘৰলৈ যাওঁ কথাটো হ'ল মই বাইক লৈ যাম তো তোমালোকক দেখাব নোৱাৰিম তো তাতে যাই পিনে তোমালোকক দেখাম ব্লগ লৈ যাওঁ মই ফাৰ্ষ্টত আহিলোঁ নদীৰ পাৰত মানে বহুতে পানী বাঢ়িছে চাব পাৰে ইয়াতে তো মানুহবিলাক চহৰৰ মানুহবিলাক ইয়াতে আহিছে মানে এখন ৰাস্তাত আছে সেইটো ৰাস্তাত আহিছে আৰু চাব পাৰে ইয়াতো পানীবিলাক বহুতে বাঢ়িছে মানুহৰ অসুবিধা হৈছে গৰুবিলাক ইয়াতে ৰাখিছে মানুহবিলাক ইয়াতে ৰাখিছে বহুতে কষ্ট হৈ আছে ইমান তো তোমালোকক এইটো দেখালোঁ তো মানে অলপমান আগত যাই পিনে আৰু অলপ দেখাই আছোঁ কি পৰিস্থিতি হৈ আছে অসমত বহুতে বানপানী হয় আৰু ইয়াতে চাওক বহুতে পানী ইয়াতে মাছ মাৰি আছে মানুহে ইয়াতে বহুতে পানী হৈ গৈছে আৰু 5-6 দিন যদি পানী বাঢ়ে তেখেতে নহ'লে বহুতে পানী বাঢ়িব ৰাস্তাত উঠিব পাৰে ইটো আৰু ইয়াতে চাওক জিতুলে কিবা কৰি আছে জিতুল কি কৰি আছা নদীৰ পাৰৰ পৰা আহিছোঁ মানে বহুতে বানপানী হৈছে তো চাব পাৰে মানে আমাৰ এদি অলপমান পানী আহিছে পিছফালেদি তো বৰ্তমান মই আৰু আমাৰ নতুন ঘৰলৈ যাই আছোঁ তো এইটো ঘৰলৈ তোমালোকক দেখাই আছোঁ যাওঁ আমি ঘৰত আহি পালোঁ তো বৰ্তমান ভিতৰলৈ যাম আমাৰ ৰুমত আহি গ'লোঁ তো বৰ্তমান অলপমান ৰেষ্ট ল'ম ৰেষ্ট লোৱাৰ পিছত আজিৰ ভিডিঅ'টো এইখিনি আছিল তো তোমালোকে আজিৰ পৰা পুৰা ৰেগুলাৰ ভিডিঅ' পাই থাকিব তো ব্লগ আজিৰ কাৰণে বাই বাই